এতিয়া হৈছে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ আৰু সোণাৰু ফুলাৰ সময়। চৌপাশে মোহনীয়া ৰূপ। এই মোহনীয়া ৰূপ উপভোগ কৰি কৰি আমি পালোহি তিতাবৰ। ৰাস্তাৰ দাঁতিত ফুলি থকা সোণাৰু ফুল এজোপাৰ তলতে আমাৰ গাড়ীখন ৰাখিলোঁ। ইমান ধুনীয়া বতাহ, উফ! পিছে তাতে এটা ভয়, ৰেমালে উৰুৱাই নিনিলেই হয়। তাৰপিছত দেখিলোঁ এডাল এডালকৈ জেঠাই সোণাৰু ঠাল ছিঙিছে। ভাবিছোঁ খোপাত লগাব। নাই নাই, ভুল ভাবিছিলোঁ। ৰ'ব বন্ধুসকল, পিকচাৰ অভি ভি বাকী হে। জেঠাইয়া কি কৰিছে, কি কৰিব এতিয়া? এয়া সোণাৰু ফুল। সোণাৰু ফুলৰ পাহিবোৰ কণীৰ লগত ভাজি খাবলৈ বৰ ভাল। সেইকাৰণে পাহিবোৰ এপাহ এপাহকৈ ছিঙি আছে। বা বঢ়িয়া লাগিব ন খাবলৈ তেতিয়াহ'লে? ভাজি খুৱাম দেই আজি। অ'কে, ঠিক আছে ঠিক আছে। বন্ধুসকল এনেদৰে সোণাৰুৰ পাহিবিলাক এপাহ এপাহকৈ ছিঙি লৈছে, লগতে তাত বিলাহী আৰু এটা ডিম দি দিছে। আপোনালোকেও এনেদৰে খাই চাবচোন এদিন, ইমান ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।